বন্ধু বান্ধৱীসকল APSC ফালৰ পৰা প্ৰকাশ কৰিছে দুখনকৈ নটিফিকেশন য'ত উল্লেখ কৰিছে নেম অফ দা পোষ্ট আৰু কিমান তাৰিখে এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব সময় আৰু সাবজেক্টবোৰ আহক সবিশেষ আলোচনা কৰো আজিৰ এই ভিডিঅ'টো তবলক ভিডিঅ'টো আৰম্ভ কৰো APSC ফালৰ পৰা প্ৰকাশ কৰা হৈছে নটিফিকেশন য'ত উল্লেখ কৰিছে যে নেম অফ দা পোষ্ট এসিস্ট্যান্ট ইঞ্জিনিয়াৰ সিভিল আন্ডাৰ হ্যান্ডলুম টেক্সটাইলছ এণ্ড সেৰিকালচাৰ ডেট এণ্ড ডে অৰ্থাৎ এন্ট্ৰেন্সৰ ডেটটো হৈছে 17 ডিসেম্বৰ 2021 ফ্ৰাইডে সময়টো উল্লেখ কৰিছে 10টা বজাৰ পৰা দুপৰীয়া 12 বজালৈ আৰু সাবজেক্ট উল্লেখ কৰা আছে জেনাৰেল ষ্টাডিজ এণ্ড সিভিল ইঞ্জিনিয়াৰিং এক্সামটো অনুষ্ঠিত হ'ব OMR বেসিছত ইয়াৰ পিছত উল্লেখ কৰিছে যে no intimation letters to the eligible candidates shall be sent separately by post কোনো ধৰণৰ এডমিট কাৰ্ড বাই পোষ্টত দি পঠোৱা নহব আৰু ৰিজেক্ট ক্যান্ডিডেটৰ লিষ্টসমূহ আপলোড কৰা হ'ব 7 ডিসেম্বৰ 2021 তাৰিখে আৰু এডমিট কাৰ্ডসমূহ প্ৰকাশ হ'ব 10 ডিসেম্বৰ 2021 তাৰিখে বাকিখিনি আপোনালোকে চাই ল'ব এতিয়া আহিছো অন্য এখন নটিফিকেশনলৈ যেটো প্ৰকাশ পাইছে Assam Public Service Commission name of post উল্লেখ আছে research assistant under the Directorate of Border Protection and Development এন্ট্ৰেন্সটো অনুষ্ঠিত হ'ব 19 ডিসেম্বৰ 2021 তাৰিখে ৰাতিপুৱা 10 বজাৰ পৰা দুপৰীয়া 12 বজালৈ সাবজেক্ট উল্লেখ আছে জেনাৰেল ষ্টাডিজ ইয়াৰ তলত উল্লেখ কৰা আছে no intimation letters to the eligible candidates shall be sent separately by post এডমিট কাৰ্ডসমূহ কোনো ধৰণৰ বাই পোষ্ট কৰা নহব আৰু ৰিজেক্ট ক্যান্ডিডেটৰ লিষ্টসমূহ প্ৰকাশ হ'ব 6 ডিসেম্বৰ 2021 তাৰিখে আৰু এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব আপোনালোকে 13 ডিসেম্বৰ 2021 তাৰিখে মই মোৰ ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাত ক্লিক কৰি আপোনালোকৰ এডমিট কাৰ্ডসমূহ আৰু ৰিজেক্ট লিষ্টসমূহ চাই ল'ব পাৰিব আজিৰ ইনফৰমেশনখিনি এইখিনি আছিল যদি মোৰ ভিডিঅ' চাই ভাল পাইছে লাইক এটা কৰি দিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ